ধেমাজি চিলাপথাৰত ৰাজ্যিক কবি সমাৰোহ। ধেমাজি জিলাৰ চিলাপথাৰত আজি অনুষ্ঠিত হয় অসম কবি সমাজৰ ৰাজ্যিক কবি সমাৰোহ। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত এই সমাৰোহত প্ৰথমতে বন্তি প্ৰজ্বলন কৰে সাংস্কৃতিক কৰ্মী বিপিন ৰাজখোৱাই। চিলাপথাৰ সাৰথীৰে স্বেচ্ছাসেৱী সংস্থা প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়, নৱজাগৰণৰ সাহিত্য মঞ্চ আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কবি সমাৰোহখনিৰ সভাপতিত্ব কৰে ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে। উদযাপন সমিতিৰ সভাপতি ডক্টৰ ৰঞ্জিত শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা সমাৰোহখনিৰ উদ্বোধনী ভাষণ ৰাখি শুভাৰম্ভ কৰে সম্পাদক ৰাজীৱ কুমাৰ ফুকনে। নিবেদিতা বৰা সন্দিকৈয়ে সঞ্চালনা কৰা কবি সমাৰোহখনিত অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক কবিয়ে কবিতা পাঠ কৰে। সমান্তৰালভাৱে স্মাৰক পত্ৰ, কাব্য সুৰভি আৰু এখন দুমহীয়া পত্ৰিকা উন্মোচন কৰা হয়। লগতে দাপোনৰ ভাষাৰ গৱেষক ডক্টৰ উত্তম দাস আৰু বিশিষ্ট কবি নবীন কামানক সম্বৰ্ধনা জনায়। আপোনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আপোনালোকে জানে ক'ভিড পিৰিয়ডৰ কাৰণে আজি 2টা বছৰে আমি এনেকৈ ছিটিং হিচাপে বহিব পৰা নাছিলোঁ। কিন্তু এটা কথা কৈ থওঁ, আজি কেইমাহমানৰ আগৰ পৰাই আমি এটা ডাঙৰ কাম কৰিছোঁ বুলি ভাবিছোঁ। অনলাইন কবিতা পাঠৰ অনুষ্ঠান, অনলাইন আমি 5টাকৈ অনুষ্ঠান পাতিছিলোঁ। প্ৰতিটো গোটত 9জনকৈ কবিতাৰে কৰি এটা আমি কি কৰিলোঁ, এখন বিষণ্ণ সময়ৰ কবিতা এখন প্ৰকাশ কৰিবলৈ পাৰিলোঁ। এইটো হ'ল ক'ভিড পিৰিয়ডৰ মাজত। আৰু তাৰ বাহিৰে এতিয়া আমাৰ এই আজি সিদ্ধান্ত হৈছে দ্বিবাৰ্ষিক অধিৱেশন শিৱসাগৰত হ'ব। শিৱসাগৰত আমাৰ অক্টোবৰ মাহত দ্বিবাৰ্ষিক অধিৱেশন, তাত আমাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন হ'ব। আৰু তাৰিখটো নিৰ্ধাৰণ কৰা নাই, কিন্তু মাহটো নিৰ্ধাৰণ কৰিছোঁ আমি। এখন ৰাজ্যিক পৰ্যায়ৰ কবি সন্মিলন আমাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ পাই মই নিজেই ধন্য মানিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবি সমাজ, বিশেষকৈ প্ৰায় 5 শতাধিক কবি সাহিত্যিক আহি আমাৰ এই চিলাপথাৰত পদাৰ্পণ কৰিছে আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত আদি ভৰি দি যিমান এটা সুন্দৰ পৰিৱেশ ৰচনা কৰিলে, কবিতাৰ মাধ্যমেৰে এটা সুন্দৰ এটা পৰিৱেশ যি ৰচনা কৰিলে, তাক লৈ আমি সঁচাকৈ আপ্লুত হৈছোঁ। আৰু অনাগত দিনত বিজ্ঞান মহাবিদ্যালয়খনে বিশেষকৈ 25টা বছৰ অতিক্ৰম কৰা এখন মহাবিদ্যালয়, গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ সংগতি ৰাখি আমি ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানটো পাতিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু আশা ৰাখিম এই যি ৰূপালী জয়ন্তী বৰ্ষ, সেই বৰ্ষৰ যি কাৰ্যসূচী হ'ব, আনুষ্ঠানিক কাৰ্যসূচী, সেই কাৰ্যসূচীত এই কথাখিনি যাতে প্ৰকাশ পায় সুন্দৰ ৰূপত, তাৰ কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, বৰনগৰ লাইভ।